हेलो गाइस की खबर आशा करिছো সকলো ভালেই আছে আৰু সুস্থ আছে আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো ভিডিওটো সম্পূৰ্ণ চাব আৰু শেষত জনাব আপোনালোকৰ কেনে লাগিল আৰু এতিয়া জলফাই সিজন চলি আছে আৰু মই জলফাই আচাৰ বনাইছিলো এটা জ্বলা মিঠা টেঙাৰ সোৱাদ দিবলৈ চেষ্টা কৰিছিলো আহকচোন ভিডিওটো সম্পূৰ্ণ চাই লওঁ আজিৰ ভিডিওটো আৰম্ভ কৰিছো একেবাৰে পাকঘৰৰ পৰা আৰু যেহেতু জলফাই সিজন চলি আছে বৰ্তমান মই কেইটামান জলফাই লৈছো আৰু জলফাইখিনি মই এনেকৈ ফাটি যোৱালে বইল কৰি লৈছো ইয়া আৰু জলফাই মছলা দিবৰ বাবে মই লৈছো অকনমান কাশ্মীৰী মিৰ্চ পাউডাৰ ধনিয়া গুড়া 1 চামুচ জিৰা জালুক বেছি নাই 7-8টা মান দিছো আৰু এইখিনি লৈছো জলকীয়া আৰু ইয়াত কি ব্যৱহাৰ কৰিম চাই থাকিব মই 3 চামুচ মান তেল দিলো বৰ বেছি দিয়া নাই আৰু এতিয়া ইয়াত দিম প্ৰথম জিৰা জালুককন যদি আপোনালোকৰ ওচৰত সব গুটি আছে তেনেহলে সব গুটি ব্যৱহাৰ কৰিব পাৰিব কিন্তু বৰ্তমান মোৰ ওচৰত সব গুটি নাই আৰু সেইবাবে মই জিৰা দি দিছো তেলতে আৰু সেইকেইটা অকনমান ফুটি অহাত মই জলফাইখিনি দি দিম ভাঙি দিছো মই সকলোখিনি ভাঙি লৈছো মন কৰিব মই গুটিটো পেলাই দিয়া নাই কিন্তু মোৰ যেহেতু জলফাই কম সেইবাবে মই গুটিখিনি পেলাই দিয়া নাই যদি আপোনালোকে ইচ্ছা কৰে তেনেহলে গুটিটো পেলাইও দিব পাৰিব আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম এইখিনি এতিয়া ইয়াত ব্যৱহাৰ কৰিম হালধি নিমখ মই ভালদৰে লৰাই দিম আৰু ইয়াত এতিয়া মই ব্যৱহাৰ কৰিম মিঠৈ যদি আপোনালোকে পতঞ্জলি মিঠৈ ব্যৱহাৰ কৰে খুবেই ভাল হ'ব কিয়নো পতঞ্জলি মিঠৈটো গুৰি হৈ থাকে মই এটো কাটি লৈছো এটো আমাৰ গাঁৱলীয়া মিঠৈ হয় একেবাৰে মোৰ ঘৰৰ ওচৰতে কৰা মিঠৈ হয় সেইবাবে গাঁৱলীয়া বুলি কৈছো এই আচাৰটো মোৰ খুবেই প্ৰিয় কিয়নো ইয়াত টেঙা মিঠা জ্বলা সকলো কিটা টেষ্টি পোৱা যায় মই খুবেই ভাল পাওঁ খাবলৈ যদি আপোনালোকৰ ওচৰত মিঠৈ নাথাকে তেনেহলে চেনি দিও বনাব পাৰিব একো অসুবিধা নহয় সোৱাদটো কিন্তু কোনো কমতি নহয় বনাব পাৰিব আৰু একেবাৰে শেষত মই দি দিম অকনমান ভিনেগাৰ পুনৰ ভালদৰে লৰাই দিম একদম ধুনিয়া হৈ গৈছে বহুত বনাওতে বহুত বেছি সময়ও নালাগে একেবাৰে 10 মিনিট মান সময় লাগে বহুত বেছি সময়ও নালাগে কিন্তু খাবলৈ খুবেই ধুনিয়া হয় আমাৰ গৃহিণী সকলে ট্ৰাই কৰি চাব এবাৰ আৰু ইয়াত যদি আপোনালোকে প্ৰয়োজন কৰে শেষত সব গুটি পেলাই দিব পাৰে যদি নাথাকে আৰু যদি আছে তেনেহলে তেলতে দি লব কিন্তু মোৰ ওচৰত নাই গটিকে মই এনেদৰে বনাইছো কিন্তু খাবলৈও ঠিকই হয় বেয়া নালাগে
এইখিনি মোৰ হৈ গৈছে কালাৰটো কিমান ধুনীয়া হৈছে দেই মন কৰিছেনে একদম গোন্ধটো ধুনীয়া আহিছে খাবলৈ খুবেই সোৱাদ হয় ভিডিওটো চাই যদি ভাল পালে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনত দবাই অল কৰি দিব পুনৰ লগ পাম আন এটা নতুন ভিডিওৰ সৈতে আজিলৈ আহিছো বাই বাই